ইফালে হেল্ল' ফ্ৰেণ্ডছ, আকাশত জোনটো ওলাইছে, খালী ৰাস্তা, দুইফালে পথাৰ, এডাল ডাঙৰ বিশাল গছ, আৰু মই হাতত কেমেৰা লৈ ভিডিঅ' বনাই আছোঁ। ফ্ৰেণ্ডছ, মই আচলতে ফুৰিব আহিছিলোঁ ৰঙিয়াৰ জামতলা অঞ্চলত, এক কৃষি প্ৰধান অঞ্চল। ইয়াত দেখিছে কিমান বিশাল ধান কাটিছে। অৱশ্যে এয়া নাৰা হয়। চাওক, যিমান দূৰলৈ চাই অকল নাৰাই দেখা পাব। এয়া হ'ল ৰঙিয়াৰ জামতলা অঞ্চলৰ খেতি বাতি। আৰু এইয়া ঘৰত ধান কাটি ৰাখিছে, দেখিছে কিমান ধান। কৃষি প্ৰধান অঞ্চল হয়, খেতি বাতি খুব ভাল হয়। এই জামতলা অঞ্চল ফুৰিবলৈ আহিছিলোঁ। ইয়াত মোৰ মাহী মহা থাকে। আজি সেই অঞ্চলৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। খুব সুন্দৰ অভিজ্ঞতা। আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব, আৰু আপোনালোকৰ অঞ্চলবিলাকৰো ভিডিঅ'বিলাক নিশ্চয় দেখুৱাব। এয়া ধান, পকা পকা ধান আৰু আছে, আৰু দেখুৱাই আছোঁ আপোনালোকক। কৃষি প্ৰধান অঞ্চল হয়, খেতি বাতি খুব ভাল। জামতলা ৰঙিয়া ষ্টেচনৰ কাষতে হয়। সেয়া হ'ল জামতলাৰ অতিকে বিখ্যাত মন্দিৰ, জগদ্ধাত্ৰী পূজা মন্দিৰ, মা জগদ্ধাত্ৰীৰ মন্দিৰ হয়। অতিকে ধুনীয়া আৰু ডাঙৰ মন্দিৰ হয়। ৰাইজৰ অতিকে বিশ্বাস আৰু পূজনীয় মন্দিৰ। ইয়ালৈ আহিছিলোঁ, ৰাতিপুৱা আহি সেৱা ল'লোঁ। জগদ্ধাত্ৰী পূজা মন্দিৰ জামতলাত ৰাস্তাৰ কাষতে হয়। আহিব পাৰিব আপোনালোকো। নৱেম্বৰ মাহত ইয়াত ডাঙৰ পূজাৰ আয়োজন কৰা হয়। আৰু ইয়াৰ মন্দিৰৰ কাৰ্যালয়, তাৰ পিছফালে সেয়া পঞ্চায়ত অফিচ, আৰু লগতে আছে স্কুল, হাইস্কুল হয়। খুব ধুনীয়া চাফ চিকুণ স্কুল। তেতিয়া বন্ধ আছিল সেই সময়ত। পিঠা 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 খাই খুব ভাল পাওঁ। বিহু বতৰ নহয় যদিও মাহীয়ে লৰালৰিকৈ পিঠা বনাই খোৱালে। এয়া আপোনালোকক দেখুৱাইছোঁ পিঠা কেনেকৈ বনাই আছে। খালোঁ, পিঠা খাই খুব ভাল পাওঁ, আপোনালোকেও ভাল পায়। আৰু সেইকাৰণে ভিডিঅ'টো ৰাখি থলোঁ বনাই, আপোনাক দেখুৱাইছোঁ। পিঠাও খালোঁ দিয়ক, বিহুৰ বতৰ নহয় যিটো পিঠাও খালোঁ। সৰিয়হ খেতি হালধীয়া হৈ আছে, বেহাৰ ঘৰৰ পিছফাল সৰিয়হ খেতিৰে ভৰি আছে। এয়া কৰ্দে টেঙা, গছত ডাল ভৰি ভৰি আছে, যিমান ইচ্ছা খাব পাৰিব। এয়া মোৰ মাহী মহাৰ ঘৰখন দেখুৱালোঁ। বগৰী গছো আছে, ইয়াত বহুত বগৰী গছ আছে। আৰু এয়া চোতালত যোনবিলাক ধান কাটি আনিছিল, এনেকৈ ঘূৰণীয়াকৈ মেলি ল'ব। তাৰপিছত ট্ৰেক্টৰৰ সহায়ত মৰণা মাৰে। ইয়াত ধান, সোণালী সোণালী ধান। এতিয়া ট্ৰেক্টৰৰ সহায়ত ইয়াত
মৰণা মাৰিব। ৰাতি মৰণা মাৰিছিল ট্ৰেক্টৰৰ সহায়ত, সেইকাৰণে আন্ধাৰ আন্ধাৰ দেখিছে। সেইকাৰণে ভিডিঅ'টো বেছি ডাঙৰ নকৰিলোঁ। এয়া ট্ৰেক্টৰৰ সহায়ত মৰণা মাৰি আছে। এই মৰাণ মৰা হোৱাৰ পিছত এইখিনি ধান পালোঁ। এতিয়া ধানবিলাক শুকাব দিম। তাৰপিছত ইয়াক ধান বনা কলত লৈ যাম। এয়া হ'ল ইটা বনাই আছে। জামতলা কৃষি প্ৰধান অঞ্চল হ'লেও ইয়াত কেইবাটাও ইটা ভাটাও আছে। এয়া ইটা ভাটা, তাৰে এটাত গৈছিলোঁ, দূৰৈত হয়তো ইটা ভাটা। কেনেকৈ ইটা বনোৱা হয় তাক দেখা পালোঁ। এয়া ইটা ভাটা, আৰু দেখিছে ইটা ভাটাত এই তলত এনেকৈ ইটাবিলাক সজোৱা হয় আৰু ইয়াত জুই লগাই দিব। তেতিয়াই আমি ঘৰ বনোৱা ইটা তৈয়াৰ হয়। মোৰ এই সামান্য ভিডিঅ'টোৰ যোগেদি মই জামতলাৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। মূলতঃ কৃষি প্ৰধান অঞ্চল, খুব উন্নত হয়, খেতি বাতি খুব ভাল হয়। ৰাতিপুৱা পৰিৱেশ ৰঙিয়া ষ্টেচনৰ কাষতে, আৰু ইয়াৰ ৰাতিৰ দৃশ্য। ওপৰত যোনটো, তলত খেতি পথাৰ, খুব সুন্দৰ ৰাস্তা ঘাট, ইটা ভাটাও আছে। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে। আপোনালোকেও ইয়ালৈ আহিব। ধন্যবাদ।